পৰিচয় মই এই ত্ৰিজগতৰ মাতা লক্ষ্মী মাতৃ কিয় মোক অকস্মাতে কৰিলা সৃজন কিবা কাৰ্য মই কৰিম সাধন মাতৃ তোক সৃজন কৰাৰ উদ্দেশ্য মোৰ মহান অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী থাকিব চাৰিওফালে পানী চাৰিওফালে পানী হ'লে আমি থাকিম কেনেকৈ পানীৰ মাজত আমি কিদৰে জীয়াই থাকিম অসম্ভৱ মাতৃ অসম্ভৱ এই সকলোবোৰ সম্ভৱ মাতৃ মই তোক বৰ দিছো তই জল স্থল আকাশ পাতাল সকলোতে মুক্ত মনেৰে বিচৰণ কৰিব পাৰো বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও হত্যা কৰিব নোৱাৰে তোক পৃথিৱীৰ কোনো প্ৰাণী হত্যা কৰিব নোৱাৰে তোৰ সৰ্ব শৰীৰ মোৰ পৰিচয় কি হ'ব এই নামেৰে জনাজাত সময় ধৰাৰ বক্ষত তোক মোৰ ডিঙিৰ হাড়ৰ পৰা সৰ্জন কৰিছে তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে সেইবাবে তোৰ নাম মোৰ নাম কি হ'ব মাতৃ মোৰ নাম কি হ'ব তোৰ নাম হ'ব মাতৃ নাম কি হ'ব মাতৃ মোৰ নাম কি হ'ব তোৰ নাম হ'ব দৈত্য এই পৃথিৱীত এতিয়া ধুমুহাৰ দৰে নিজ কাৰ্যত অগ্ৰসৰ অমৰত্ব মোৰ প্ৰদান কৰক অমৰত্ব পুত্ৰ মোৰ অমৰত্ব বৰ্ধিয়াৰ ক্ষমতা তথাপিতো মই তোক জীৱৰ কৰিছো প্ৰদান সি একেবাৰে অমৰত্ব বৰৰ দৰে স্বৰ্গ মধ্য পাতালৰ কোনো বীৰেই তোক হত্যা কৰিব নোৱাৰে মাতৃ মোক পাৰ্বতী বৰৰ প্ৰয়োজন প্ৰকাশ কৰ বংশ বৃদ্ধিৰ কাৰণে মোক এজনী
সুন্দরী রমণী প্রদান করো কুমাত্রী। তই ঠিকই ভাবিছ। এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী। সৰস্বতীৰ সমানে ৰূপৱতী জ্ঞানৱতী কন্যা এই পৃথিৱীত অন্য কোনো নাই। ব্ৰহ্মাক বিবাহৰ প্ৰস্তাৱ দি সৰস্বতীক তই তই আৰু ইয়াতো এখন চলে বলে কিবা কৌশলে সৰস্বতীক মন্দিৰূপে গ্ৰহণ কৰ। যা যা দৈত্য বেদাস্তা। ব্রহ্মার কন্যা সরস্বতী বিশ্ব ব্রহ্মাণ্ড প্রহর সৃষ্টিকর্তা লক্ষ্মীর নন্দনময় নামর হয় সমগ্র বিশ্ব ব্রহ্মাণ্ড অতি কৰিব লাগিব মোৰেই নেত্ৰখন। স্বৰ্গ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ ধৰি কপিব লাগিব মোৰেই ভয়ত। ব্ৰহ্মাৰ কন্যা সৰস্বতী কৰিব লাগিব মোৰেই অৰ্ধাংগিনী। দেখিব বিশ্বই বুঝিব জগতে আমার কর্তা লক্ষ্মীর নন্দন এই হয় অদত্যারে অকতি বীরত্র পরাক্রম